নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল নিশ্চয়। আৰু এইফালে ৰোডখনত দেখিছোঁ নহয়, আমি খোজকাঢ়ি আহি আছোঁ নামঘৰলৈ বুলি। নামঘৰত আজি প্ৰতিষ্ঠা দিৱস হয়, সেয়ে দিনৰ ভাগত নাম আৰু ৰাতিলৈ ভাওনা হ'ব। আৰু সেয়ে ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁ। কিমান পাৰোঁ দেখাব নাজানো, যিমান পাৰোঁ দেখাম আৰু অলপ হ'লেও। আৰু এইফালে আমি আহি পাই গ'লোঁ। তাৰপিছতে ভৰিকেইটা তিয়াই মেলি এয়া ভগৱন্তৰ ওচৰত বন্তি এগছি জ্বলাই ল'লোঁ। আৰু তাৰ পৰা এইফালে নাম লোৱা তাত বহিলোঁ। আৰু সকলো টাইমতে ভিডিঅ' কৰা নহয়, আচলতে আপোনালোকে বুজিব পাৰিব। তাৰপিছতে এইফালে জলপান খালোঁ, চাহ খালোঁ। চাহ খোৱাও আপোনালোকক দেখুওৱা নহ'ল। আৰু খাই বৈ আকৌ নাম লোৱা তালৈকে গ'লোঁ। আৰু এইফালে দেখিছে পালনাম ল'ব লৈছে। এইবাৰ মই প্ৰথম দেখিছোঁ পালনাম লোৱা, আগতে দেখা নাছিলোঁ। আৰু এইফালে নাম ভঙাৰ পিছতে প্ৰসাদ দিলে আৰু আমি ঘৰলৈ বুলি গ'লোঁ প্ৰসাদ লৈ মেলি, যিহেতু ৰাতিলৈ ভাওনা আছে আৰু আজিলৈ আহিছোঁ।